প্ৰথমতে সকলোকে স্বাগতম জনাইছো মোৰ চেনেল মৃদুকে টাইমছলৈ আজি বৰ চাই আছে আপুনি মৃদু পৱনৰ সৈতে মৃদুকে টাইমছ আজি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো বিষয়টো আপোনালোকক কলে সকলোৱে বুজি পাব বা মই নতুনকৈ ইয়াৰ কোনো সংজ্ঞা দিয়া প্ৰয়োজন নাই বিষয়টো সকলোৱে জ্ঞাত আৰু সেই বিষয়টো হৈছে একদম ফেমাছ বুলি ক'লেও ভুল নহ'ব সেই বিষয়টো হৈছে প্ৰেম হয়তো আপোনালোকৰ সকলোৰে হৈছে যিজন বহু কেইজনেৰে বহু সকলোৰে হলে বুলি ভুল নহ'ব সকলোৰে হৈছে আপোনালোকৰ সো হেতুৰ পৰা বৰ্তমান কি ধৰণৰ ইয়াৰ কিছুমান প্ৰভাৱ পৰা দেখা যায় কিছুমান বেয়া প্ৰভাৱ পৰাও দেখা যায় কিছুমান ভাল প্ৰভাৱ পৰাও দেখা যায় বাট যিখিনি বৰ্তমান সমাজত বেছিকৈ হৈ আছে বেয়া প্ৰভাৱখিনি সেইখিনি আচলতে আপোনাক আজি এটা সৰু ভিডিঅ' ক্লিপৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ নতুনকৈ সকলোৱে কৰিছে তাতে মোৰ বাইদেউ কৰিছে জাহ্নৱী চমু আৰু মোৰ ভাইটি সীমান্ত চমুৱে তাতে নতুনকৈ এক্টিং কৰিছে তেওঁলোকেও ইমান ভাল নাজানে বাৰু তথাপিও নতুনকৈ কিবা এটা মই দিবলৈ ট্ৰাই কৰিছোঁ মই নতুনকৈ কিবা এটা দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক চ' যদি সেইখিনি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু প্ৰথমতে ইমানখিনি নকওঁ প্ৰথমতে আমি ভিডিঅ' ক্লিপটো চাই ল'ব ধন্যবাদ হেল্ল' তুমি ক'ত আছা মই চাই পাইছোঁ দিয়া মই গৈছোঁ বাৰু ইমান দেৰি হ'ল এতিয়া মই ৰখি আছো মই ইমান দেৰি কৰিলা তুমি নাই মই ট্ৰাই দিলে দাদা মই আজি তো বহুত ধুনীয়া লাগিছে হয় নেকি জানোৱে মই ধুনীয়া লাগে দাদা মই কোৱা চা কোনে কিমান ভাল পাওঁ আৰু তোমাৰ সুধিব লাগে নেকি পাওঁ আৰু কিমান পাব লাগিব কিমান পাব সেইকাৰণে সুধিছিলোঁ কোৱা কি খাবা দিয়া তুমি দি লোৱা ভাইটি এফালে কফি কাপ দিবা কথা এটা কওঁ শুনা কোৱা নিৰাশ নহ'বা নহ'লেও কোৱা তুমি কৈয়ে আছা কথা কোৱা মোৰ আজি 2 বছৰ ধৰি কেঞ্চাৰ ৰোগত ভুগি আছোঁ What? তোমাৰ কেঞ্চাৰ আছে তোমাক বহুত দিন কম বুলি ভাবি আছিলোঁ কিন্তু মই ক'ব পৰা নাছিলোঁ धीरे धीरे हराई जाए हवेलीर रोदाली धीरे धीरे हेराई जाए हवेली रे रोदाली धीरे धीरे ढिमिकी जले शेवाली जेन तराली चाब खुजिओ नेदेखो मैं कोते बासा ओ लगर तुमी धीरे धीरे हेराई जाए हवेली रे रोदाली धीरे धीरे ढिमिकी जले शेवाली जेन तराली প্ৰেমৰ ফলত বৰ্তমান কি চলি আছে আপোনালোকে হয়তো গম পালে এই ভিডিঅ'টো ক্লিপটো চাই বৰ্তমান চালোঁ আমি ভিডিঅ' ক্লিপটো কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে চ' মোৰ এইটো দেখাব চেষ্টা কৰিছোঁ যে প্ৰেমৰ নামত সঁচাকৈ জানো প্ৰেম চলি আছে প্ৰেমৰ নামত কিছুমানে হয়তো আপোনালোকক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে এনেকুৱাকৈ ব্যৱহাৰ কৰিছে যে আপুনি ভাগি নপৰালৈ একেবাৰে নিজকে শেষ কৰি নিদিয়ালৈ তেওঁলোকে আপোনাৰ লগতে লাগি আছে আপুনি যেতিয়ালৈ নিজকে শেষ কৰি নিদিয়ে কিয় তেতিয়ালৈ তেওঁলোকে আপোনাৰ লগত লাগি আছে আৰু তেতিয়াই শেষ হৈছে আৰু তেতিয়াই আপোনাক এৰি আঁতৰি গৈছে আচলতে এয়া প্ৰেম বৰ্তমান সমাজত আমাৰ চলি আছে নকওঁ সকলোবোৰে তেনেকুৱা ভাল আছে ভাল থাকিবই বেয়াৰ মাজত সকলো সদায় ভাল থাকিবই ভাল চ' বেয়াও আছে কিন্তু বেয়া অত্যন্ত বেয়া বৰ্তমান সমাজত ইয়াৰ ফলত প্ৰভাৱ পৰা দেখা যায় কাৰণ ইয়াৰ ফলত কি হৈছে পৰকীয়া প্ৰেমৰ ফলত ধৰক ক'ৰবাত লগ পাইছে এটা ছ'চিয়েল মিডিয়াত লগ পাই প্ৰেম হৈ গ'ল প্ৰেম হোৱাৰ পিছত লগ ধৰিবলৈ আহিল লগ ধৰিব আহি পেলাই মানে লগ ধৰিব আহি তাৰপিছত লগেই নাপালে বা কোন মানুহ ভালকৈ নাজানেই তেওঁ আহি গ'ল ঘৰৰ পৰা আঁতৰি কাজিয়া কৰি কিবা কৰি তাৰপিছত আহি তেওঁলোকে নাজানে কোন হয়
বাট সেনেকৈ আঁতৰি যাব লগা হ'ল আঁতৰি যোৱাৰ পিছত নিজেই ভাঙি পৰি গৈ ঘৰত বা ক'ৰবাত বাহিৰতে ছুইচাইড কৰি মৰিব লগা হ'ল ক'ৰবাত চ' এনেকুৱা ছুইচাইড মানে কি আত্মহত্যা কৰিব লগা হ'ল নিজকে ধ্বংস কৰি দিব লগা হ'ল ইয়াৰ ফলত কোন লাভৱান হ'ল আপুনি আপোনাৰ নিজৰ জীৱনটোৰ মূল্য বেছি নে আপোনাৰ যিজন আপোনাৰ পৰকীয়া প্ৰেমিক আছিল সেইজনৰ কাৰণে আপুনি মৰিব লগাটো অতি প্ৰয়োজন আছিল চ' আপুনি এটা ভাবি চাওক বৰ্তমান সময় আহি পৰিছে যে প্ৰেম কৰাৰ আগত যে কি সঁচা কি মিছা আপুনি এটা প্ৰথমতে জানি ল'ব লাগিব যিজনৰ লগত আপোনাৰ সম্বন্ধ আপুনি গঢ়িব চেষ্টা কৰিছে সেইজনৰ বিষয়ে আপুনি এটা ভালকৈ জানি লোৱাটো অতিকে প্ৰয়োজন কাৰণ জানি নোলোৱাৰ ফলতে বৰ্তমান এনেকুৱা ধৰণৰ সময় যে কেতিয়াবা কিছুমান বিশেষ কাৰণতে এৰিব লগা হয় কেতিয়াবা এৰিব লগা হয় কিন্তু মই নকওঁ যে এৰিব নালাগে বুলি এৰিব লাগিব পাৰে কেতিয়াবা কিছুমান কাৰণত সেই কাৰণৰ ফলত বাট যিমানখিনি আপোনালোকে সঁচা প্ৰেম কৰে যদি কেতিয়াবা এৰিব নোৱাৰে আচলতে চেষ্টা কৰিব লাগে যিমানখিনি আপোনালোকে পাৰে যিমানখিনি আপোনালোকে চেষ্টা কৰে সেইখিনি তাত এদিন চেষ্টাৰ ফল সদায় মিঠা হয় সকলোৱে কৈ দিছে চ' চেষ্টা কৰিব লাগে যিমানখিনি পৰা যায় ইয়াৰ বিষয়ে ইয়াক বজাই ৰাখিবৰ কাৰণে সঁচা প্ৰেম কিন্তু মিছা প্ৰেম কৰি আপোনাৰ জীৱনৰ বেলেগ এজনৰ জীৱনৰ লগত খেলা আপোনাৰ কোনো অধিকাৰ নাই আৰু আপুনি কোনো নাই এজন ব্যক্তিৰ জীৱনৰ লগত খেলা আৰু যি ইচ্ছা তাকে কৰোৱা চ' সেনেকুৱা নকৰিব কেতিয়াও প্ৰেম কৰক সঁচা প্ৰেম কৰক প্ৰেমৰ প্ৰবাহিনী বহুত আছে আগতেও আছিল ইতিহাসতো বহুত আছে চ' সঁচা প্ৰেম কৰক সকলো ভালে থাকক এইখিনিয়ে কওঁ প্ৰেম বুলি নকওঁ যে প্ৰেম আৰু প্ৰেমিকাৰ মাজতে প্ৰেম হ'ব সকলোৰ লগতে হ'ব পাৰে কিন্তু আচলতে প্ৰেমক দুৰ্বলতা হিচাপে ব্যৱহাৰ কৰিব নালাগে কেতিয়াও যাক যি প্ৰেম সদায় শ্ৰেষ্ঠ হৈ থাকিব চ' বাকী ইমানখিনি বেছি নহয় মই যিমানখিনি জ্ঞাত আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আকৌ এবাৰ কৈ দিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটিক আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় আই